हेलो फ्रेंड्स मोर ब्लगले सकलोके स्वागतम जानाइছো। আজি মই একো বিশেষ বনোৱা নাই বাৰু, হলেও যি কৰিছিলো তাকে অকমান দেখাবলৈ লৈছো। এয়া মই ভাজিলো বুট আৰু এয়া মই বনাবলৈ লৈছো পিৰালি পালেং, আৰু হেয়া মই আলু বইল কৰি ললো আৰু পিৰালি পালেংখিনি এনেদৰে কাটি লৈ অলপমান ভাজি লম। ভালকৈ ভাজ খোৱাৰ পাছত মই আগতীয়াকৈ দাইলখিনি বইল কৰি থৈ লৈছিলোঁ আৰু হেয়া মই ইয়াতে ঢালি দিম। আৰু ইয়াক ভালকৈ উতলিবলৈ দি গৰম পানী ঢালিবও পাৰে বা নাঢালিবও পাৰে, এনেদৰে থপথপীয়াকৈ খাব পাৰে। আৰু এয়া আমাৰ ৰেডি হৈ গ'ল। কি কৰিবা? লিখি পেলাই কি কৰিবা? মোবাইলত পঠিয়াই দিবা। কালে মিছলে এতিয়া কি লিখিছা তুমি? 17 কি লিখিছা তুমি? 17 ভালকে লিখিবা দেই। আৰু এয়া বলকচোন আমি পথাৰলৈ যাওঁ। আৰু আজি পথাৰত মোৰ ব্লগটো আগবঢ়াই নিব এজনী অকণমানি মাইনাই, আৰু তাই ফূৰ্তিতে নাচি লাগি ব্যাকুল হৈ পৰিছে। পথাৰৰ সৌন্দৰ্যবোৰ চাওক, কিমান ভাল লাগিছে। ডাৱৰক চাওক কিমান ধুনীয়া সতেজ। আপোনালোকো আহিব চাওক কি ধুনীয়া। আমি পথাৰৰ পৰা খোজকাঢ়ি আহি আছোঁ। ধুনীয়া বাট, চফা দেখিছেনে কি চফা। আৰু গাড়ী এখন আছে, এইটো বহিব পাৰে আপোনালোকে। এইটো পুল হয়, কি ধুনীয়া হয়। চাওক এইফালে নামি যাব আপোনালোকে পাৰিব। এখন গাড়ী গৈছে, এয়া পকা ৰাস্তাত গাড়ী। এয়া পকা ৰাস্তাত গাড়ী গোটেই দেখিছেনে কি ধুনীয়া। এইটো হ'ল গাড়ীৰ ইণ্টাকশ্যন চাওক। আৰু গছ গছনিৰ সৌন্দৰ্য চাওক। আমাৰ খেতি হৈছে, সেইফালে এখন গাঁও আছে, সেইফালে চাওক গাঁও। এয়া পথাৰ, সেউজীয়া পথাৰ চাওক কিমান ধুনীয়া। সেউজীয়া বননি আৰু বহুত ধুনীয়া লাগিছে। এইফালে চাওক কিমান ধুনীয়া ৰাস্তা নহয়, আপোনালোকে গৈ থাকিলে আপোনালোকৰ গৈ থাকিব মন যাব। এইটো নেশ্যনেল হাইৱে হয়, এইটো চাওক। এইটো ফালে যাব পাৰে আপোনালোকে। আৰু ৱাও ইমান ধুনীয়া নহয় ডাৱৰ, মোৰ ইয়াতে থাকিব মন গৈছে। আৰু সৌ দুখন গাড়ী আহিছে দেখিছেনে, মন কৰিছে। আৰু কালিলৈ আহিম, ইমান ধুনীয়া। আৰু পথাৰৰ কাইলৈ ভিউবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম চাওক। আজি ইমানতে বিদায় লৈছোঁ। আমি ঘৰো পালোহি। আৰু আমাৰ ইউটিউব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে বাই।